জাগৰু মমলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰু মমলৈ কয় কথা তুমি বিনে মই আধৰুৱা জাগৰু মমলৈ কয় কথা তুমি বিনে মই হে গাইজ গুড মৰ্নিং আপোনালোক সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই অন্য এটা ব্লগ ষ্টাৰ্ট কৰি দিলোঁ বহুত দিন এনেধৰণে ভিডিঅ' ষ্টাৰ্ট কৰা নাই ভাবিলোঁ আজি ৰাতিপুৱাতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু মই এতিয়া মোৰ ৰুম ক্লিন কৰি আছোঁ মই বেডখন পাৰি লওঁ বুলি ভাবিছোঁ আচলতে মিষ্টাৰ উঠা দেৰি হয় তেওঁ উঠি যোৱাৰ পাছতহে মই বেডখন সামৰোঁ তেওঁ চাহ তাহ দি থৈ আহিলোঁ আৰু এতিয়া মই মোৰ বেডখন ক্লিন কৰি লৈছোঁ শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ আৰু শেষত জনাব নাপাহৰিব দেই আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিল যদি ভাল পায় তেতিয়াহ'লে প্লিজ এটা কমেণ্ট কৰি দিব ভাল লাগিছে বুলি আৰু বেয়া হ'লেও কিবা যদি ভুল দেখে তেতিয়াহ'লে শুধৰাই দিব বুলি আশা কৰিলোঁ আৰু যিহেতু মই ইউটিউবত প্ৰথম বুলি নহয় মোৰ ইউটিউবৰ যাত্ৰা এবছৰ পাৰ হৈ গ'ল কিন্তু আগতে যিহেতুকে মই ৰেচিপি ভিডিঅ' দিওঁ তেতিয়া মই যি বস্তুটো বনাব বিচাৰোঁ সেই বস্তুটো যা যোগাৰ কৰি আৰু অলপকৈ আপোনালোকক দেখুৱাই গোটেই ৰেচিপিটো এনেদৰে দি দিওঁ আৰু মোৰ ভিডিঅ' কমপ্লিট হৈ যায় কিন্তু এতিয়া যিহেতুকে এই দুমাহমানৰ পৰা মই ব্লগ ভিডিঅ' দিবলৈ লৈছোঁ আৰু ব্লগতো মই আনক দেখিহে শিকিছোঁ মই বেলেগ ইউটিউবাৰবিলাকক দেখিহে শিকিছোঁ তেওঁলোকে ঘৰত যিবোৰ কাম কৰে সেইবোৰকে দেখুৱাই ময়ো সেইটো কাৰণে যিবোৰ মোৰ কাম থাকে সেইবোৰ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ আজিৰ কথাটো এইটো কাৰণেই ক'লোঁ যে আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় নে নাপায় যদি ভাল পায় তেতিয়াহ'লে ভাল লাগে এটা কমেণ্ট কৰি দিবচোন তেতিয়া মোৰ মনত উৎসাহ লাগিব যে আপোনালোকে হয় দিয়ক ভাল পায় যদি বেয়া পায় কিবা বেয়া দেখিছে বা বেয়া লাগিছে বুলিও কমেণ্ট এটা কৰি দিব পাৰিব একো কথা নাই কিয়নো মই ভিডিঅ' আপোনালোকৰ কাৰণেই বনাইছোঁ সেইকাৰণে আৰু যদি বেয়া পায় তেতিয়াহ'লে মোৰ বনোৱা একো কাৰণেই নাথাকিব সেইকাৰণে কথাটো ক্লিয়াৰ কৰি দিলোঁ যদি বেয়া পায় তেতিয়াহ'লে বেয়া দেখিছোঁ বুলি এটা কমেণ্ট কৰি দিব বুলি আশা কৰিলোঁ আৰু এটা কথা আছিলে আচলতে আপোনালোকে মোক জনাবচোন আপোনালোকে মোৰ পৰা ব্লগ ভিডিঅ' চাব বিচাৰে নে ৰেচিপি ভিডিঅ' চাব বিচাৰে মই কনফিউজ হৈ যাওঁ যে মই ব্লগ বনাম নে ৰেচিপি বনাম কিছুমান ব্লগ ভিডিঅ'ত ভিউজটো বেছি আহে কিন্তু ৰেচিপি ভিডিঅ'ত ভিউজ কম আহে সেইকাৰণে মই ব্লগ ভিডিঅ' এইকেইদিন বনাই আছোঁ সেইকাৰণে আপোনালোকক জনালোঁ যে আপোনালোকে মোক কমেণ্টত জনাব যে মোৰ ব্লগ কেনেকুৱা ধৰণৰ ব্লগবিলাক ভাল লাগে নে ৰেচিপিৰ সৈতে ব্লগ কি ভিডিঅ' চাব বিচাৰে মোৰ পৰা সেইটো কমেণ্ট কৰিব বুলি আশা কৰিলোঁ এইপিনে মোৰ ৰুমকেইটা সাৰি হৈ গ'ল আৰু এতিয়া ভাবিছোঁ ৰুমকেইটা হাতেদি ধুনীয়াকৈ মুচি দিওঁ যিহেতু আজি শুক্ৰবাৰ হয় আৰু আমি প্ৰত্যেক শুক্ৰবাৰে গোটেই ৰুম ভালদৰে ক্লিন কৰি দিওঁ আৰু ডেইলি ঘৰ মোচা হয় কিন্তু এনেদৰে হাতেদি মোচা নহয় হাতেদি সপ্তাহত এদিন বা দুদিনহে মোচা হয় আজি ভাবিছোঁ এনেদৰে মুচি দিওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ তেতিয়াহ'লে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ Hey guys, Assalamu alaikum, নমস্কাৰ আপোনালোক সকলোকে মই লিজাৰ মোৰ ইউটিউব চেনেল লিজা আছামিজ কিটচেনলৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে মোৰো ভাল বুলিয়ে কৈছোঁ কিন্তু গাটো অকণমান বেয়া জ্বৰ চৰ্দি কেনেকুৱা এটা ভাৱ লাগি আছে আৰু অকণমান মাথাত তেলো লগাই থৈছিলোঁ ৰাতিৰ মাথাও বিষাইছিলে যিহেতু এইকেইদিন মানে ৱেডাৰটো বহুত বেছি বেয়া বুলি ক'ব পাৰি গৰম আকৌ অলপ বৰষুণো দিয়ে তেনেধৰণৰ হৈছে কাৰণে অকণমান গাটো বেয়া হৈ আছে আৰু মই ৰাতিপুৱাৰ পৰা ঘৰৰ যিবোৰ কৰিবলগীয়া কাম থাকে সকলোবোৰ কাম বন কৰি আজৰি হৈ গ'লোঁ আৰু এতিয়া ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ যিহেতু মানে কি ৰাতিপুৱাতে ব্লগ এটা বনালে তেতিয়া দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকক দেখুৱাই থাকিব পাৰিম সেইবুলিকে মানে ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ শেষলৈকে চাব বুলি আশা কৰিলোঁ তাৰপিছত এটা মোৰ প্লেন
এইপিনে মই এটা প্লেণ্ট ৰাখিছোঁ ঘৰৰ ভিতৰত। এইটো হৈছে চেংগোনিয়াম প্লেণ্ট। মই এনেদৰে ৰাখিছোঁ। ভাল লাগে এনেদৰে ঘৰৰ ভিতৰত প্লেণ্টবোৰ ৰাখিলে। তাৰপিছত এইপিনে ৰুম সকলোবোৰ ক্লিন হৈ গ'ল। লাইটটো দি দিছোঁ ৰখক। এইপিনে এইপিনে আজি ৰ'দো বহুত বেছি গৰম পৰিছে বাৰু। কাপোৰ কেইটামান ধুবলগীয়া আছিল, ধুই দিলোঁ। আৰু গৰম ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ যেতিয়া শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত জনাব নাপা হৈ যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিব। ব'লকচোন আজি কিবা এটা ৰান্ধিম। যিহেতু বতৰ বহুত বেছি গৰম হয়, সেইকাৰণে ভাবিছোঁ আজি টেঙা দাইল অকণ বনাম বুলি মাছৰ সৈতে। আপোনালোককো দেখুৱাম। টেঙা দাইল বনাম, আপোনালোককো দেখুৱাম। সেইকাৰণে শেষলৈকে ভিডিঅ'টো চাই থাকিব। ব'লক এতিয়া পাকঘৰত যাম। লাইটটো অফ কৰিবলৈ পাহৰিলোৱে নহয়। লাইটটো অফ কৰি থওঁ ৰখক। আৰু পাকঘৰটো অৱস্থা চাওকচোন। বাকীটা ৰুম হেৰি হৈছে, পাকঘৰ মানে অৱস্থা চাবলগীয়া নাই। কাৰণ মিষ্টাৰে মানে কাৰেণ্টৰ কাম কৰি আছিলে, যাৰ কাৰণে কাৰেণ্টৰ এই ৱালবোৰ এনেদৰে পৰি আছে। আচলতে আমাৰ ঘৰত নতুনকৈ বস্তু এটা লোৱা হৈছে। এইখন লাইটটো দি দিওঁ, দেখিব পাৰি। এখন ইণ্ডাকশ্যন লোৱা হৈছে। মই আপোনালোকক বেক কেমেৰা কৰি দেখুৱাম যিহেতু। আৰু এইপিনে আজি আমাৰ এখন নতুনকৈ লোৱা হৈছে ইণ্ডাকশ্যন। আৰু ইয়াত বৰ্তমান এতিয়ালৈকে একো ৰন্ধা হোৱা নাই। মিষ্টাৰে ফিটিং কৰি থৈ গৈছেহে। ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। ইয়াতে মই কিছুমান ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বনাই পিছলৈ। আজিতো নবনাওঁ। আৰু আজি যিহেতুকে কৈছোঁ গৰম বেছি, টেঙা দাইল বনাম বুলি, সেইকাৰণে প্ৰথমতে মই মাছ কেইটামান ভাজি লওঁ বুলি ভাবিছোঁ। আৰু মাছকেইটা মই এঘণ্টামান মেৰিনেট কৰি ৰাখি থৈছিলোঁ। আৰু তাৰপিছত ধুনীয়াকৈ এইকেইটা গেছতে ভাজি লওঁ। আৰু এটা কথা, এইখন কেৰাহীখন বহুত বেছি পুৰণা হয়, সেইকাৰণে অকণমান বেয়া দেখিব পাৰে, কিন্তু লেতেৰা নহয়। একেবাৰে বহুত বেছি চাফা হয়। আৰু ঘঁহোতে ছাইডবিলাক দেখিছে বগা হৈ গৈছে, কাৰণ এখন একেবাৰে ক'লা কেৰাহী আছিলে। আৰু এনেকুৱা ধৰণৰ লোহাৰ কেৰাহীবিলাক পুৰণা হৈ গ'লে ভজা পোৱা কৰিবলৈ বহুত বেছি সুবিধা হয়, তেলটো কম লাগে। আৰু মই এনেকুৱা ধৰণৰ কেৰাহীবোৰত ভজা পোৱা বা পিঠা চিঠা এনেকুৱা ধৰণৰ বস্তুবোৰ বনাবলৈ মই ভাল পাওঁ, পকৰি হওক। সেইটো কাৰণে ইয়াতে মই মাছকেইটা ভাজি লওঁ বুলি ভাবিছোঁ। আকৌ নাভাবিব যে কেৰাহীখন লেতেৰা হৈ আছে বুলি। লেতেৰা নহয় আচলতে, কথাটো মই কৈ দিলোঁ। আৰু সেইকেইটা মই উল্টা পুল্টা ধুনীয়াকৈ মাছখিনি ভাজি ল'লোঁ। আৰু এয়া হৈছে খুতৰীয়া শাক। আৰু খুতৰীয়া শাকৰে আজি টেঙা বনাম। গোটেইখিনি ধুই ধুনীয়াকৈ চাফা কৰি ল'লোঁ বাছি। আনপিনে মই গেছত এখন কেৰাহী পাতি তাতে গৰম পানী দিছোঁ। আৰু পানীখিনিতে মই কেইটামান মচুৰ দালি তিয়াই এনেদৰে দি দিছোঁ। আৰু মচুৰ দালিখিনিও ভালদৰে ধুই ল'লোঁ দেই। তাৰপিছত খুতৰীয়া শাকখিনি যোনখিনি মই ধুই ভালদৰে চাফা কৰি ৰাখিছিলোঁ সেইখিনিও দি দিছোঁ। আৰু আপোনালোকে দেখিব পাৰে বহুত বেছি খুতৰীয়া শাক, কিন্তু নহয়। শাক নবনাওঁতেহে বহুত বেছি লাগে, কিন্তু যেতিয়া বনাই দিয়া যায় তেতিয়া বহুত কম হৈ পৰে। আৰু এয়া দেখিছেনে, পানীখিনি যিহেতুকে গৰম হৈ আছে, সেইকাৰণে শাককেইডাল একেবাৰে কমি আহিলে। আৰু এতিয়া ইয়াতে মই যি ইনগ্ৰিডিয়েণ্টছ দিওঁ সেইখিনি দি দিম। ইয়াতে মই আন্দাজ অনুসৰি নিমখ 2 চামুচ দিছোঁ। পিছলৈ যদি লাগে তেতিয়াহ'লে আকৌ দিম বাৰু। এতিয়া 2 চামুচে দিছোঁ। আৰু হালধি 1 চামুচ দিছোঁ। লগতে কেঁচা জলকীয়া 2টা, জলকীয়া পৰিমাণ নিজৰ হিচাপত ল'ব। আৰু নহৰু 2 ফুটামান এনেদৰে দি দিছোঁ। আৰু গোটেইখিনি ভালদৰে মিহলাই এতিয়া এখন ঢাকনি লগাই এইখিনি ভালদৰে সিজিব দিম। তাৰপিছত যেতিয়া দালিখিনি ভালদৰে সিজি যাব, আচলতে শাকখিনি সিজোঁতে বেছি টাইম নালাগে। দালিখিনি 90% সিজা হোৱাৰ পিছত আমি বিলাহী এড কৰিম। আগতে যদি বিলাহী টেঙাটো দি দিওঁ তেতিয়া দালিখিনি নিসিজিবও পাৰে, সেইবুলিকে মই বিলাহীখিনি পিছত দিলোঁ। আৰু এতিয়া বিলাহীখিনি যেতিয়ালৈকে দালিৰ লগত মিলি নাযায়, ভালদৰে গলি টেঙা হৈ নাযায়, তেতিয়ালৈকে আমি ধুনীয়াকৈ গোটেইখিনি সিজাই থাকিম।
অলপ সময় পিছত বিলাহী নামৰ নিচানে নাইকিয়া হৈ গ'ল। গোটেইখিনি ভালদৰে মিলি গ'ল। শাক, দালি, বিলাহী সকলোবোৰ ধুনীয়াকৈ সিজি গ'ল। আৰু এতিয়া আমি বাগৰ দিম। আচলতে যিহেতু আমি তেল মাৰি বনোৱা নাছিলোঁ প্ৰথমে, সেইকাৰণে এতিয়া আমি ইয়াত তেল মাৰিম। এইখিনি ধুনীয়াকৈ হৈ গ'ল। তেল মাৰিবৰ কাৰণে মই গেছত এখন কেৰাহী পাতিছোঁ। কেৰাহীখন গৰম হোৱাতে জোখ অনুসৰি মিঠাতেল দিছোঁ। আৰু তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মই গোটা পাঁচফোৰণকেইটা ফুটাই ল'ম। আৰু তাৰ লগতে কেইফুটামান নহৰু এনেদৰে সৰু সৰুকৈ কাটি দিছোঁ। আৰু লগতে এডোখৰ পিঁয়াজটো দি দিছোঁ। ইয়াতে আপোনালোকে মছলা এড কৰিব পাৰে। যদি জিৰা গুড়ি, জলকীয়া গুড়ি কিবা দিব বিচাৰে তেতিয়াহ'লে এড কৰিব পাৰে, কিন্তু মই নিদিওঁ। যিহেতু কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে একো মছলা ব্যৱহাৰ নকৰোঁ। এনেধৰণে খাবলৈ বহুত বেছি ধুনীয়া লাগে। আপোনালোকে কেনেধৰণে খাই ভাল পায় জনাবচোন। আৰু কোনে কোনে এনেকুৱা টেঙা দাইল খাই ভাল পায়। মোৰ হাজবেণ্ডে বাৰু ভাল নাপায়, তেওঁ একো শাকেই নাখায়। মই কিন্তু বহুত বেছিয়ে ভাল পাওঁ। আৰু সৰুৰ পৰাই এনেধৰণে মাহঁতে বনাই থকা দেখি আহিছোঁ, আৰু মই এনেধৰণে বনাওঁ। কেতিয়াবা মছলা দিও বনোৱা যায়। প্ৰথম শাক সকলোবোৰ জতাই মছলা সৈতে ৰান্ধি পাছত টেঙা বিলাহী চিলাহী দিয়া হয়। কিন্তু দালিৰ সৈতে বনালে এনেধৰণে খাবলৈ বহুত বেছি ধুনীয়া হয়। আৰু ইয়াতে মই আগতে ভাজি থোৱা মাছকেইটাও দি দিলোঁ। আৰু এইখিনি ভালদৰে লৰাই 1 মিনিটমান উতল অহালৈকে গেছতে ৰাখি থ'ম। আৰু তাৰপিছত আমি গেছ অফ কৰি ইয়াৰ জুতি ল'ম। এইপিনে মই আজি দুপৰীয়া ভাত সাজ বাঢ়ি ল'লোঁ। আৰু এয়া হৈছে টেঙা দাইল। এনেকৈ নাই বনোৱা যদি এবাৰ বনাই খাই চাবচোন। খাবলৈ বহুত বেছি ভাল লাগে দেই। আৰু এতিয়া মই খাই লওঁ তেতিয়াহ'লে, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। হে গাইজ, এতিয়া 5টা বাজি গ'ল। আৰু এতিয়া আমি ফুৰিব যাবৰ কাৰণে ওলাইছোঁ। কাৰণ আমাৰ ঘৰত আহিছে মোৰ চিষ্টাৰ, মোৰ মামা ছোৱালী আৰু জেঠাই ছোৱালী ঈদ খাবৰ কাৰণে আহিছে। ভাবিলোঁ অকণমান উলিয়াই নিওঁ তেওঁলোকক। আৰু এইপিনে মোৰ মামা ছোৱালী পাহি। হেল্ল' গাইজ, বহুত দিনৰ মূৰত আহিছে। সিহঁত যোৰহাটত থাকে, মামাহঁত। আৰু মুস্কানো আহিছে। মুস্কানক দেখিয়ে আছে, কিন্তু পাহি নাই দেখা। পাহি যোৰহাটত থাকে যিহেতুকে। আৰু আজি মোৰ ভিডিঅ'ত ফাৰ্ষ্ট ওলাইছে ইউটিউবৰ কাৰণে। আৰু এতিয়া আমি এনেই অলপ ওলাই যাব লৈছোঁ। যিহেতু ঈদৰ বতৰ, অলপ বোলো এনেই ওলাই যাওঁ। ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। শেষলৈকে ভিডিঅ'টো চাই থাকিব। আৰু ইহঁতে কি কি কয় আপোনালোকক দুখাই দেখিম আজি। বলক আমি এতিয়া ফুৰিবলৈ যাওঁ ন। বাই বাই। এইপিনে ঘৰৰ পৰা ওলাই যাওঁতে চাৰিআলিৰ মুখতে ফুচকা দোকানীজন পালোঁ। আৰু আমি ছোৱালী মানুহ যিহেতুকে ফুচকা দেখিলে ৰ'বই নোৱাৰোঁ। আৰু গোটেইকেইজনীয়ে ফুচকা খাই ল'লোঁ। তাৰপিছত আমি চেণ্টিগেটলৈ আহি আছোঁ। চেণ্টিগেটত কিবা কিবি কেইটামান কিনিবলগীয়া আছে, সিহঁতেও কিনিব বাৰু, সেইকাৰণে আহিছোঁ। তেতিয়াহ'লে আমি গৈ লওঁ। আৰু এতিয়া আমি ম'ম' খাবৰ কাৰণে আহিছোঁ। এয়া ম'ম' প্লেট আহি গ'ল। লাজে লাজ পুৰা লাজ কৰে। আমি খাই লওঁ। পিনে ম'ম' খাই হৈ গ'ল। তাৰপিছত আকৌ মিষ্টাৰে ক'লে যে আলু চপ খাম। আকৌ আমি আলু চপ খাবলৈ বহি ল'লোঁ। এতিয়া আমি গোটেইকেইজনে খাই লওঁ। আৰু আজি ভাবিছোঁ মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ। যিহেতু অলৰেডি ভিডিঅ'টো বহুত বেছি দীঘল হৈ গ'ল, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আজি এইখিনিতে সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিব। আপুনি যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ কাৰণে চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে মোৰ ভিডিঅ' সকলো আপডেট সময়মতে পাই থাকিব আৰু সোনকালে চাব পাৰিব। আৰু নতুন কোনোবাই যদি চাই আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন। আজিলৈ আহিছোঁ। শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। সুস্থ থাকক, সুখত থাকক।